হরে কৃষ্ণ। শ্রীমদ ভাগৱত গীতাৰ আজি আমি 62 নম্বৰ শ্লোকৰ পৰা পঢ়িম। ধ্যায়তো বিষয়ান পুংসঃ সংগস্তেষুপজায়তে সংগাত সঞ্জায়তে কামঃ কামাৎ ক্ৰোধোऽভিজায়তে। ध्यायतो विषयान् पुंसः संगस्तेषुपजायते संगात् सञ्जायते कामः कामात् क्रोधोऽभिजायते। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। অনুবাদ: ইন্দ্ৰিয় বিষয়ৰ চিন্তন কৰি মানুহে তাৰ প্ৰতি আসক্তি উৎপন্ন কৰে আৰু এনেকুৱা আসক্তিৰ পৰাই কামৰ বা কামনাৰ সৃষ্টি হয় আৰু তাৰ পিছত কামনাৰ পৰা ক্ৰোধৰ সৃষ্টি হয়। অৰ্থাৎ ইন্দ্ৰিয় বিষয় মানে কি, যেনেদৰে আমাৰ ইন্দ্ৰিয় আছে চকু, নাক, কাণ, জিভা আৰু আমাৰ স্কিন, ছালডোখৰ। গতিকে এই যি ইন্দ্ৰিয় আমাৰ আছে জ্ঞানেন্দ্ৰিয়, এই ইন্দ্ৰিয়বোৰৰ এটা এটা বিষয় আছে আৰু সেই বিষয় কি, চকুৱে ৰূপ চাব খোজে, ধুনীয়া ধুনীয়া ঠাই আমি দৰ্শন কৰিব খোজোঁ বা ধুনীয়া মানুহ চাব খোজোঁ, এইটো হ'ব পাৰে। গতিকে চকুৰ কাৰণে হৈছে ৰূপ, কাণৰ কাৰণে হৈছে শব্দ, মানুহে কাণেৰে শুনিব খোজে, যেনেকৈ ফিল্মি গান আদি শুনে বা এনেকুৱা ধৰণৰ বস্তু শুনিব খোজে কাণক তৃপ্ত কৰিবৰ কাৰণে। আৰু নাকৰ বিষয়বস্তু হৈছে গন্ধ। গন্ধ কেনেকুৱা গন্ধ লাগে, ইন্দ্ৰিয় তৃপ্তিৰ গন্ধ লাগে। যেনেদৰে কোনোবাই যদি মাংস খায়, কাৰোবাৰ ঘৰত যদি মাংস বনাইছে ঘৰৰ কাষত আৰু এই বঢ়িয়া গোন্ধ আহিছে, তেওঁলোকৰ সেইটো হৈছে ইন্দ্ৰিয় বিষয়, গন্ধ, নে নহয়? আৰু জিভাৰ হৈছে ৰস। ৰস মানে সোৱাদ, বেলেগ বেলেগ সোৱাদ থাকে নহয়, বেলেগ বেলেগ ৰস থাকে, সেইটো হৈছে জিভাৰ। আৰু স্কিন ডোখৰৰ হৈছে স্পৰ্শ। যেনেদৰে স্ত্ৰী পুৰুষে স্ত্ৰীৰ স্পৰ্শ, পতি পত্নী বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ভাল পায়, সেইটো তেওঁলোকৰ বিষয়। গতিকে সেই বিষয়ৰ প্ৰতি যদি কোনোবাই চিন্তা কৰি থাকে যে কেনেকৈ মই ইন্দ্ৰিয়টোক সেই বিষয়টো দিব পাৰোঁ, সেই বিষয়ে যদি চিন্তা কৰি থাকে, তো নিশ্চিত ৰূপে তেওঁলোকৰ আসক্তি উৎপন্ন হৈ যাব। যেনেদৰে যিকোনো এটা ধৰা হ'ল এটা ল'ৰাই ছোৱালী এজনীৰ বিষয়ে কণ্টিনিউৱাছ ভাবি আছে আৰু নিশ্চিত ৰূপে সেই ল'ৰাজনৰ ছোৱালীজনীৰ প্ৰতি আসক্তি সৃষ্টি হৈ যাব। আৰু যেতিয়া এনেকুৱা আসক্তি হ'ব আৰু কি কৰিব, ল'ৰাজনে ছোৱালীজনীক ইমপ্ৰেছ কৰাৰ কাৰণে চেষ্টা কৰিব বা ভোগ কৰাৰ কাৰণে প্লেনিং বনাব। কিন্তু যদি সেই প্লেনিংটোত সি অসফল হৈ যায়, তেতিয়া কামৰ পৰা ক্ৰোধৰ উৎপত্তি হ'ব, খঙৰ উৎপত্তি হ'ব। গতিকে এইদৰেই কোৱা হৈছে যে যদি আমি ধ্যান কৰি থাকোঁ, যদি আমি কৃষ্ণৰ ধ্যান নকৰি সদায় এইবিলাকৰ ধ্যান কৰোঁ, আৰে এনেকুৱা মানে জিভাখনক কিবা এনেকুৱা খাব দিবৰ কাৰণে, যে যিটো শাস্ত্ৰমতে খোৱাৰ মানা আছে তথাপিও খোৱাৰ কাৰণে, বা স্পৰ্শ, যেনেকৈ পুৰুষে স্ত্ৰীৰ সংগ কৰাৰ কাৰণে চিন্তা কৰি থাকে, বা এনেদৰে যদি আমি প্ৰতিটো বস্তু ইন্দ্ৰিয়টোক তুষ্ট কৰিবৰ কাৰণে চিন্তা কৰি থাকোঁ দিনে ৰাতি, তেতিয়া আমাৰ নিশ্চিত ৰূপে আসক্তিৰ উৎপন্ন হৈ যাব। আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, না আমি জিভাখনক কণ্ট্ৰল কৰিব পাৰিম, না আমি আমাৰ চকুক কণ্ট্ৰল কৰিব পাৰিম, না কাণখনক কণ্ট্ৰল কৰিব পাৰিম। কাণখন ভগৱানে আমাক দিছে, কিন্তু বহুত মানুহে ভগৱানৰ কথা শ্ৰৱণ কৰাটো কাণখন লগায়, কিন্তু বহুত মানুহে নলগায়। তেওঁলোকৰ এক মুহূৰ্ত তেওঁলোকে ইন্দ্ৰিয় তৃপ্তিতে কটাই দিয়ে, ভগৱানৰ কাৰণে কোনো সময় তেওঁলোকৰ তাত নাই। গতিকে তেনেকুৱা জীৱন যদি কোনোবাই যাপন কৰি আছে, তেতিয়া নিশ্চিত ৰূপে তেওঁ সেই মানুহজন বহুত আসক্ত হৈ যাব বস্তুৰ প্ৰতি। আৰু আসক্তি যেতিয়া উৎপন্ন হয়, তেতিয়া আসক্তিৰ পৰা কাম
ভৌতিক ইচ্ছা কাম মানে এইটোতো হয়েই যে স্ত্ৰী পুৰুষৰ যি ইটো সিটোৰ প্ৰতি আকৰ্ষণ সেইটোতো হয়েই তাৰোপৰি যি ভৌতিক ইচ্ছা ভৌতিক ভোগ কৰাৰ ইচ্ছা যে মানুহে মোৰ পূজা কৰক মই ইমান ডাঙৰ পজিশ্যনত ভোগ কৰিব খোজোঁ সকলোকে মই কণ্ট্ৰল কৰিম এনেকুৱা যিবিলাক ইচ্ছা থাকে সেইবিলাক ইচ্ছাৰো উৎপন্ন হয় আৰু তাৰ পৰা ক্ৰোধ উৎপন্ন হয় ধৰা হ'ল কোনোবাই বোলে পজিশ্যন পাই কণ্ট্ৰল কৰিব খুজিছে কিন্তু বোলে মানুহে তেওঁলোকৰ কথা নুশুনে তেতিয়া তেওঁৰ ক্ৰোধ উৎপন্ন হয় গতিকে সেইকাৰণে আমি ধ্যান কৰিব লাগে মনত সদায় ভগৱানৰ বিষয়ে আমি এই ভাবি যে কেনেকৈ খাম কেনেকৈ মানে আহাৰ নিদ্ৰা ভয় মৈথুন সদায় খোৱাৰ বিষয়ে বা নিদ্ৰাৰ বিষয়ে বা ভয় যিবিলাক নিজকে সুৰক্ষিত কৰাৰ বা ভয় যিবিলাক থাকে মনৰ ভিতৰত কেনেকৈ মই সুৰক্ষা পাম ইনচিকিউৰিটিজ থাকে আৰু মৈথুন স্ত্ৰী পুৰুষৰ যি মৈথুন হয় গতিকে এই বিষয়ে যদি ভাবি থাকোঁ তেনেহ'লে পশুৰ আৰু আমাৰ মাজত একো অন্তৰ নাথাকিব কাৰণ পশুৱেও ইয়াত বাহিৰে আৰু একো ভাবিব নোৱাৰে কিন্তু মানুহ জন্ম পোৱাৰ কাৰণে আমি ইয়াতকৈ অলপ আগবাঢ়ি ভাবিব পাৰোঁ কি আমি কেনেকৈ ভক্তিত লাগি থাকিম সেইটো আমি ভাবিব পাৰোঁ বা আমি ভগৱানক কেনেকৈ প্ৰাপ্ত কৰিম সেয়াও ভাবিব পাৰোঁ সেইকাৰণে যেতিয়ালৈকে আমি ভগৱানৰ শুদ্ধ ভক্ত নহওঁ তেতিয়ালৈকে কাম আৰু ক্ৰোধৰ পৰা মুক্ত হোৱাৰ প্ৰশ্নই নুঠে ভগৱান শ্ৰীকৃষ্ণৰ তাত না কাম আছে না ক্ৰোধ আছে যেতিয়া নৰনাৰায়ণ ঋষিয়ে তপস্যা কৰি আছিল তেতিয়া ইন্দ্ৰই পঠিয়াইছিল বহুত সুন্দৰী সুন্দৰী অপ্সৰা পঠাইছিল যাতে তেওঁলোকৰ ধ্যান ভংগ কৰি দিয়ে সেইকাৰণে কিন্তু ভগৱানে তেতিয়া নিজৰ শৰীৰৰ পৰা নিজৰ উৰুৰ পৰা ভগৱানে ইমান সুন্দৰী সুন্দৰী অপ্সৰা সৃষ্টি কৰি দিছে ইন্দ্ৰয়ো দেখি হতবাক খাইছে যে মোৰ স্বৰ্গৰ অপ্সৰা সুন্দৰীতকৈও এওঁলোক বেছি সুন্দৰী আৰু ভগৱানে হাঁহি পিনে কৈছে যে তোমাক ইয়াৰ ভিতৰত যাক তুমি লৈ যাব খোজা স্বৰ্গত লৈ যাব পাৰা তেতিয়া ইন্দ্ৰই উৰ্বশীক লৈ আহে উৰ্বশী ভগৱানৰ শৰীৰৰ পৰা উৎপন্ন হোৱা হয় সেইকাৰণে ইমান ধুনীয়া গতিকে ভগৱানৰ ধামত আৰু ভগৱানৰ পৰাই সৃষ্টি হোৱা এনেকুৱা বহুত সুন্দৰী আছে যাক গোপী বুলি কোৱা হয় বা লক্ষ্মী বুলি কোৱা হয় তেওঁলোকৰ সমান কোনো সুন্দৰী নাই আমাৰ ভৌতিক সংসাৰত আমাৰ পৃথিৱীত যিজনী সকলোতকৈ বেছি সুন্দৰীও হয় যদি কোনোবাই সেই সুন্দৰীতকৈও চন্দ্ৰলোকৰ সুন্দৰীবোৰ 500 গুণা বেছি সুন্দৰ সেই মানে চন্দ্ৰলোকৰ সুন্দৰীও যদি কেতিয়াবা এনেকুৱা দেখা পায় যে বৈকুণ্ঠৰ পৰা যেনেদৰে বিষ্ণুদূত আহে ভগৱান বিষ্ণুৰ সেৱক আহে এই সংসাৰত ভক্তসকলক নিবৰ কাৰণে যদি দেখা পায় যে বৈকুণ্ঠ জগতৰ পৰা কোনোবা এনেকুৱা ব্যক্তি আহিছে তেওঁলোক বেহুচ হৈ যায় মানে তেওঁলোকৰ হুঁচ নাথাকে সেন্সলেছ হৈ যায় ইমান ধুনীয়া হয় বৈকুণ্ঠ জগতৰ বাসীসকল গতিকে আমি যদি সুন্দৰ হ'ব খোজোঁ আমি মেকআপ কৰি ইমান সুন্দৰ হ'ব নোৱাৰোঁ কাৰণ এটা সময়ততো সকলোৱে বুঢ়া হ'বই লাগিব এই সংসাৰত আৰু তাৰোপৰি যেনেদৰে এক্টৰ এক্ট্ৰেছবিলাকে প্লাষ্টিক চাৰ্জাৰী কৰি লয় গতিকে হ'ব পাৰে যে মৰাৰ সময়ত তেওঁলোক য়াং যেন দেখাত থাকিব পাৰে বাহিৰৰ পৰা কিন্তু ভিতৰৰ পৰাতো সকলোৱে বুঢ়া হ'বই গতিকে যদি আমি কেতিয়াও বুঢ়া হ'ব নোখোজোঁ আৰু যদি আমাৰ কোনো মেকআপৰো প্ৰয়োজন নোহোৱাকৈ আমি ইমান ধুনীয়া হ'ব পাৰোঁ তেনেহ'লে আমি বৈকুণ্ঠ জগতত প্ৰৱেশ কৰাৰ যিটো আমি ৰাস্তা সেইটো আমি জানিব লাগিব সেই বিষয়ে ইয়াতে কৈছে আৰু ভগৱানৰ তাত কোনো ধৰণৰ কাম নাই যিসকলে ভাবে যে ভগৱানৰ যি গোপীসকলৰ ৰাসলীলা এইটো আমাৰ দৰে কিছুমানে এনেকৈ কয়ো যেনেদৰে অসমীয়াত কয় আচ্ছা কৃষ্ণ কৰিলে লীলা আৰু আমি কৰিলে কেৰেক্টাৰ ঢিলা তেওঁলোকে নাজানে যে তেওঁলোকৰ কোনো তুলনা নহয় ভগৱানৰ লগত ভগৱানৰ পৰাই সকলো সুন্দৰীৰ সৃষ্টি হৈছে ভগৱানে যেতিয়া অসমৰ শোণিতপুৰ জিলাৰ পৰা যেতিয়া ভস্মাসুৰক মাৰি পিনে লৈ যায় 16,000 জনী ৰাজকুমাৰী যোগ ৰাজকুমাৰীক বন্দী বনাই থৈছিল নহয় ভস্মাসুৰে তেতিয়া তেওঁলোকেতো কয় যে আমাক আপোনাৰ ৰাখি বনাই ৰাখক এনেকৈ কয় কিন্তু কৃষ্ণই তেওঁলোকক ৰাণীৰ মৰ্যাদাৰে বিবাহ কৰে আৰু একেটা মুহূৰ্ততে 16,000 ৰাজকুমাৰীৰ লগত বিয়া কৰে এনেকুৱা কোনোবাই কৰিব পাৰিব তেওঁলোকে দুটা গাৰ্লফ্ৰেণ্ড ৰাখি
দুজনী গাৰ্লফ্ৰেণ্ডৰ লগত দুটা ৰূপত ঘূৰিব পাৰিব নেকি? নোৱাৰে। আৰু গোপীসকলৰ কথাটো আমি জানো যে দশম স্কন্ধত ইয়াৰ বৰ্ণনা আছে ভাগৱতমৰ, যেতিয়া ৰাস নৃত্য হয় দুজন গোপীৰ মাজত এজন এজন কৃষ্ণ, এনেকৈ কৃষ্ণই হাজাৰ হাজাৰ লাখ লাখ ৰূপ ধাৰণ কৰে, ছেইম কৃষ্ণ। এনেকুৱা নহয় যে মায়া, যেনেকৈ ৰাক্ষসবোৰৰ মায়া হয়, এনেকুৱা নহয়, স্বয়ং কৃষ্ণ। আৰু গোপীসকলে কেৱল নিজৰ কৃষ্ণটোকে দেখে, বাকী কৃষ্ণসকলক কিন্তু দেখা নাপায়, ভাবে কি মোৰ ওচৰতহে কৃষ্ণ আছে, এনেকৈ ভাবে। গতিকে কৃষ্ণৰ লগত কাৰো তুলনা নহয়। আৰু কৃষ্ণই সকলো সুন্দৰী কৃষ্ণই সৃষ্টি কৰিছে, কৃষ্ণ কেতিয়াও কাম ভাৱনাৰ বশৱৰ্তী নহয়। আৰু কামটোতো সৰু বস্তু, তাতকৈ ডাঙৰ বস্তু হৈছে ক্ৰোধ। এয়া ভাগৱতমৰ 2য় স্কন্ধৰ 7 নম্বৰ অধ্যায়ত আছে যে ভগৱান কেতিয়াও ক্ৰোধৰো বশৱৰ্তী নহয়। ক্ৰোধটো বহুত ডাঙৰ। যেনেকৈ যেতিয়া ভৃগুমুনিয়ে এনেকুৱা ভৃগুমুনিক ক'লে সকলো দেৱতাসকলে কি যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত শ্ৰেষ্ঠ কোন, সেইটোতো আমি জানিব লাগিব, গতিকে আপুনি কিবা উপায় কৰক। তেতিয়া ভৃগুমুনিয়ে যায় আৰু ব্ৰহ্মাকো খং উঠোৱাৰ চেষ্টা কৰে, কাৰণ যি মানুহে খং উঠিলেও বোলে তেওঁ একদম শান্ত সৌম্য হৈ থাকিব পাৰে, তেওঁলোকক মহান বুলি কোৱা হয়। যাৰ সহ্য শক্তি বেছি সেই মানুহজনক মহান বুলি কোৱা হয়। ব্ৰহ্মাৰ তাত যাওঁতে ব্ৰহ্মাৰ পুত্ৰ হয় ভৃগুমুনি, তেওঁক সন্মান নকৰিলে, মানে এনেকৈ নমস্কাৰ বা প্ৰণাম এনেকুৱা একো নকৰিলে। তেতিয়া ব্ৰহ্মাৰ মনতেই খং উঠে, কি মোৰ পুত্ৰ হৈও শিষ্টাচাৰ পাহৰি গৈছে। কিন্তু খংটো প্ৰকট নকৰে, কাৰণ ব্ৰহ্মা হয়। কিন্তু ভৃগুমুনিয়েতো কম নহয়, তেওঁতো জানে মনৰ ভিতৰতো আমাৰ মনো কৰিব পাৰে অবভিয়াছলি। এনেকুৱা বহুত শুদ্ধ ভক্ত আছে বৰ্তমানৰ পৃথিৱীত, যি কৃষ্ণৰ শুদ্ধ ভক্তিৰ কাৰণে মানুহৰ মনো পঢ়িব পাৰে, কিন্তু তেওঁলোকে সেইটোৰ মানে সেই নুঠায় আৰু সেইটো ফাইদা উঠাই বোলে বিজনেছ কৰিছে, এনেকুৱা নহয়, যেনেকৈ কিছুমানে কৰে এনেকুৱা সিদ্ধি প্ৰাপ্ত কৰি। গতিকে কথা হৈছে যে তেওঁলোকৰ তাৰমানে ভৃগুমুনি দেখা পাইছে ব্ৰহ্মাৰো খং উঠিছে, তাত শিৱৰ লোকত যায়, কৈলাশত যায়, আৰু ভগৱান শিৱই তেওঁৰ ভাতৃ বুলি তেওঁক আলিংগন কৰিব আহে। তেতিয়া কয় মোক নুচুব আপুনি, ইমান ভস্ম লগা, ইমান লেতেৰা পেতেৰা হৈ থাকে, এনেকৈ বেয়াকৈ ক'লে। তেতিয়া শিৱৰ খং উঠিছে আৰু ত্ৰিশূল উঠাইছে, আৰু তেতিয়া মা পাৰ্বতীয়ে তেওঁক ৰখায়। তেতিয়া ভৃগুমুনিয়ে গম পালে যে নহয়, এওঁৰো খং উঠি যায়, খঙৰ ওপৰত বিজয় প্ৰাপ্ত হোৱা নাই, এনেকৈ ভাবি পিনে পিছত যায় বৈকুণ্ঠ লোকত। বৈকুণ্ঠ লোকততো আপোনালোকে জানে, আপোনালোকে চাইছেও যে ভগৱান বিষ্ণু এনেকৈ শয়ন কৰি আছে আৰু লক্ষ্মী দেৱীয়ে তেওঁৰ ভৰি মানে সেৱা কৰি আছে, ভৰি টিপি দিছে এনেকুৱা। গতিকে সেই সময়ত ভৃগুমুনিয়ে যাই পিনে দেখা পায় যে ভগৱান শয়ন কৰি আছে, ভগৱানৰ হৃদয়ত বুকুত আচলতে লাঠি মাৰি দিয়ে। কিন্তু ভগৱানে লগে লগে ক্ষমা খোজে যে ক্ষমা কৰিব ঋষিবৰ, আপুনি অহা মই গম নাপালোঁ, আৰু মই আপোনাৰ স্বাগতৰ কাৰণে থিয় হৈ থাকিব লাগিছিল দুৱাৰত, মই এইটো নোৱাৰিলোঁ। আপোনাৰ ভৰিত দুখটো পোৱা নাই, কাৰণ মোৰ হৃদয় বহুত কঠোৰ আৰু আপোনাৰ ভৰিখন বহুত কোমল হয়, সেইবুলি মানে আনিছে সেই যেনেকৈ ডাঙৰ ডাঙৰ যেনেকৈ ঋষিমুনি ভক্ত বা ব্ৰাহ্মণৰ ভৰি ধুৱাই নহয়, এনেকৈ ভৰি ধুৱাবৰ কাৰণে পানী আনি ভৰি ধুৱাই আছে, আৰু ভৃগুমুনিৰ চকুৰে চকু পানী ওলাইছে। কিমান মহান ভগৱান বিষ্ণু, যে তেওঁৰ একদম খংটো উঠাই নাই, আৰু মোৰ ইমান মানে সেৱা সৎকাৰ কৰিছে, তথাপিও য'ত নেকি মই ইমান গৰ্হিত কাম এটা কৰিছোঁ। অৱশ্যে তেতিয়া লক্ষ্মী দেৱী সেইটো ভাল নাপালে। লক্ষ্মী দেৱীয়ে তেতিয়া কয় যে আজিৰ পৰা সকলো ব্ৰাহ্মণ দৰিদ্ৰ হ'ব, মই কেতিয়াও ব্ৰাহ্মণৰ ঘৰত নাথাকোঁ। তেতিয়া ভৃগুমুনিয়ে কয় মাতা মোক ক্ষমা কৰি দিয়ক, আচলতে দেৱতাসকলে আৰু ঋষিমুনিসকলে মোক নিযুক্ত কৰি কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰত কোনো শ্ৰেষ্ঠ হয়, তুমি সেইটো খবৰ লোৱা, সেইকাৰণে মই এনেকুৱা কৰিব লগা হ'ল। তেতিয়া লক্ষ্মী দেৱীয়ে কৈছে ঠিক আছে, তেনেহ'লে যি ব্ৰাহ্মণ বিষ্ণু ভক্ত হয় তেওঁৰ গাততো মই থাকিম, কিন্তু যি নহয় ভগৱান বিষ্ণুক পূজা আৰাধনা নকৰে তেওঁৰ ঘৰত মই নাথাকোঁ। তেতিয়া ভৃগুমুনিয়ে ভৃগু সংহিতা লিখে, যাতে দৰিদ্ৰতাৰ কাৰণে কষ্ট নাপায় ব্ৰাহ্মণসকলে, আৰু ভৃগু সংহিতাৰ দ্বাৰা ভৱিষ্যত মানুহৰ চাই পিনে তেনেকৈ পইচা অৰ্জন কৰিব পাৰে। গতিকে আমি দেখা পাওঁ যে ক্ৰোধ, ভগৱানৰ তাত একদম ক্ৰোধ নাই। ক্ৰোধকে যেতিয়া তেওঁ বিজয় প্ৰাপ্ত কৰিছে, তেনেহ'লে কামনাটো বহুত সৰু কথা।
বিজয় প্ৰাপ্ত মানে কি ভগৱানৰ নায়ে এনেকুৱা ভগৱানৰ তাত কেৱল প্ৰেম আছে সেইকাৰণে যেতিয়া আমি ভগৱানক প্ৰেম কৰোঁ আমিও সেই প্ৰেমটো অনুভৱ কৰিব পাৰোঁ এতিয়া শ্লোক নম্বৰ 63 টো বহুত ইম্পৰ্টেণ্ট হয় ক্ৰোধাৎ ভৱতি সম্মোহা सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ক্ৰোধৰ দ্বাৰা পূৰ্ণ মোহ উৎপন্ন হয় আৰু মোহৰ দ্বাৰা স্মৰণ শক্তি ভ্ৰমিত হৈ যায় স্মৰণ শক্তি যেতিয়া ভ্ৰমিত হৈ যায় তেতিয়া বুদ্ধি নষ্ট হৈ যায় আৰু বুদ্ধি নষ্ট হোৱাৰ ফলত মানুহ পুনৰ ভৱ কুপত বা ভৌতিক সংসাৰৰূপী কুৱাত পৰি যায় পতন হৈ যায় তাৰমানে অৰ্থাৎ আপুনি চাওক যেতিয়া আমি ইন্দ্ৰিয় বিষয়ৰ বিষয়ে ভাবি থাকোঁ ইন্দ্ৰিয় তৃপ্তি মই কেনেকৈ কৰিম তেতিয়া কি হয় তেতিয়া আমাৰ কামনাৰ সৃষ্টি হয় কামনাৰ সৃষ্টি হোৱাৰ পৰা ক্ৰোধৰ সৃষ্টি হয় ক্ৰোধৰ সৃষ্টি হ'লে আমাৰ স্মৃতি মানে এটাতো প্ৰথম মোহ হৈ যায় কয় নহয় যে খং কৰিলে প্ৰেম বাঢ়ে সেইটো আচলতে মোহ বাঢ়ে মোহ বাঢ়ি যায় আৰু মোহ বাঢ়ি যোৱাৰ কাৰণে স্মৰণ শক্তি বিভ্ৰম হৈ যায় নষ্ট হৈ যায় এক প্ৰকাৰে আৰু তেতিয়া বুদ্ধি নষ্ট হয় আৰু সেই যাৰ বুদ্ধি নষ্ট হয় তেওঁ সদায় সদায় ভৌতিক সংসাৰত থাকিব লাগিব সেইকাৰণে এটা ভক্তি ৰসামৃত সিন্ধুৰ এটা শ্লোক শিল প্ৰভুপাদে তাৎপৰ্যত উল্লেখ কৰিছে এইটো ভক্তি ৰসামৃত সিন্ধুৰ 1.2.258 শ্লোক হয় प्रापंचिकतया बुद्ध्या हरिसंबंधी वस्तुनः मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते বৈৰাগ্যম ফল্গু কথ্যতে কিছুমান মানুহে ঘৰবাৰ এৰি দিয়ে যে আমি আৰু ভগৱানৰে হৈ গৈছোঁ আমি এৰি দিছোঁ কিন্তু যদি তেওঁলোকে ইমেচিউৰ্ড ৱেৰে এৰি দিয়ে ঘৰবাৰ তে কি হয় সেইটো এতিয়ালৈকে এনেকুৱা হোৱা নাই যে তেওঁ ভক্তিত বহুত আগবাঢ়িছে আৰু ঘৰ দুৱাৰ এৰি গৈছে কিবা ইমোশ্যনত আহি তেতিয়া তেনেকুৱা বৈৰাগ্যক ফাল্গু বৈৰাগ্য বুলি কয় ফাল্গু এটা নদীৰ নাম যি গয়াত আছে গয়াত যে মানুহ যায় পিণ্ডদান কৰিবৰ কাৰণে সেই গয়াত যদি আপুনি ফাল্গু নদী চাই তাত পানী দেখা নাপাব কিন্তু যদি 1 ফুটমান খান্দে তেতিয়া পানী আপুনি দেখা পাব গতিকে এনেকুৱা বাহিৰৰ পৰা সন্ন্যাসীৰ বেশ দেখিলে আমি এইটো ক'ব নোৱাৰোঁ যে তেওঁ ভাল ভক্ত হয় নহয় কিন্তু যেতিয়া তেওঁ কোনো কথা ক'ব মানে তেওঁৰ প্ৰবচন ক'ব আৰু লগে লগে তেওঁৰ আচৰণ দেখুৱাব তেতিয়া আমি গম পাওঁ যে আচলতে এজন আসল সন্ন্যাসী হয় নে নহয় তেওঁৰ এজন আসল সন্ন্যাসীৰ 24 ঘণ্টা ভগৱানৰ ওপৰত নিমগ্ন হৈ থাকে গতিকে যদি এনেকুৱা নহয় আৰু যদি মনৰ ভিতৰতে বোলে সেই সন্ন্যাসীজনে ছোৱালীৰ বিষয়ে ভাবি আছে কেনেকৈ ভোগ কৰিব পাৰি তেনেহ'লে সেইটো ফাল্গু বৈৰাগ্য বুলি কয় যে মনৰ ভিতৰততো 100জনী ছোৱালীক বিয়া পাতি আছে আৰু বাহিৰত সন্ন্যাসীৰ বেশ ধৰি ঘূৰি আছে গতিকে আমি এটা কথা জানিব লাগে যদি আমি ভক্তিত আগবাঢ়িব খুজো তাৰ যোগ্যতা আছে তাৰ যোগ্যতা এইটো নহয় যে আপুনি বহুত ধনী হ'ব লাগিব বা আপুনি বহুত ধুনীয়া হ'ব লাগিব আপুনি সংস্কৃত জানিবই লাগিব বা এনেকুৱা ধৰণৰ বা ঘৰ এৰিবই লাগিব স্ত্ৰীয়ে কৰিব নোৱাৰে পুৰুষে কৰিব পাৰিব এনেকুৱা ধৰণৰ নহয় ভক্তি কোনো এটা সিচুৱেশ্যনৰ ওপৰত ডিপেন্ডেন্ট নহয় কিছুমানে যে কয় নহয় বহুত জ্ঞান হ'ব লাগিব তেতিয়া ভক্তি কৰিব পাৰি বহুত বৈৰাগ্য হ'ব লাগিব এনেকুৱা নহয় যিয়ে ভক্তিত লাগে তেওঁৰ পিছে পিছে জ্ঞান আৰু বৈৰাগ্যই ফলো কৰে আৰু কেনেকুৱা বৈৰাগ্য যে আমি যি কৃষ্ণই যি মানা কৰিছে সেইটো কাম আমি নকৰোঁ আৰু এইটো হৈছে আমাৰ বৈৰাগ্য বেলেগে বৈৰাগ্য পালন কৰিব একো প্ৰয়োজন নাই যদি আপোনাৰ সুস্বাদু ব্যঞ্জন বনোৱাৰ মন গৈছে আপুনি সুস্বাদু ব্যঞ্জন বনাই টেষ্টি খানা বনাই কৃষ্ণক ভোগ লগাওক আৰু সেই প্ৰসাদ আপুনি খাব পাৰে তো এইদৰে আমি জিভাখনক কন্ট্ৰোল কৰিব পাৰোঁ ঠিক তেনেদৰে যদি আপোনাৰ ফুৰিব যাবৰ মন গৈছে কিমান ভাৰতবৰ্ষত এনেকুৱা ঠাই আছে যি তীৰ্থস্থান বুলি পৰিগণিত হয় ধাম আছে বৃন্দাবন ধাম মায়াপুৰ ধাম আৰু দ্বাৰকা ধাম জগন্নাথপুৰী নহয় বোলে আমি পাহাৰ ফুৰিব যাব খোজো পাহাৰ ফুৰিব যাব খোজে বদ্ৰীনাথ ধাম আছে
চাৰিধামৰ ভিতৰতেই হয় আৰু যদি নহয় ঋষিকেশ আছে, ঋষিকেশ, হৰিদ্বাৰ, বদ্ৰীনাথ, কেদাৰনাথ, কিমান ধুনীয়া ধুনীয়া ধাম মানে সেই আছে, তীৰ্থস্থান আছে। আৰু যদি নহয় বোলে আমি বোলে সাগৰ চাব খোজোঁ, সাগৰো আছে, যেনেকৈ জগন্নাথপুৰীত সাগৰ আছে ধুনীয়া। গতিকে এনেকুৱা ঠাইত আমি যাব লাগে য'ত আমাৰ স্পিৰিচুৱেল প্ৰগ্ৰেছ হয়। আমি যেতিয়া এনেকুৱা ঠাইবোৰত যাওঁ নহয়, তেতিয়া আমি আচলতে এনাৰ্জি পাওঁ, বহুত স্পিৰিচুৱেল এনাৰ্জি পাওঁ, ভক্তি কৰাৰ কাৰণে শক্তি পাওঁ, ভক্তসকলৰ সংগ লাভ কৰোঁ। গতিকে এইদৰে আমি আমাৰ জীৱনটো আচলতে ভক্তিত এনেদৰে নিমগ্ন কৰি দিব লাগে যাতে আমাৰ অট'মেটিকেলি এনেকুৱা বস্তুৰ প্ৰতি বৈৰাগ্য আহে যি বস্তু আচলতে শাস্ত্ৰসন্মত নহয়, অট'মেটিকেলি বৈৰাগ্য আহি যাব। আৰু যেতিয়া যেনেকৈ কোৱা হৈছে যে জ্ঞান হ'ব লাগে, যেতিয়া আমি ভক্তিত লাগি থাকিম, আমি ভক্তসকলৰ মুখৰ পৰা কৃষ্ণ কথা শুনিম, আমাৰ জ্ঞান হ'বই, ৰাইট? তাৰ কাৰণে বিশেষকৈ স্পেচিয়েলি সংস্কৃত শিকি স্পেচিয়েলি এনেকৈ জ্ঞান অৰ্জন কৰাৰ কাৰণে আমি সময়ো নাই কলিযুগৰ মানুহৰ ওচৰত, আৰু সেইটো কৰিলেও একো লাভ নহ'ব যদি আমি ভক্তি নকৰোঁ। মানুহ বোলে বহুত জ্ঞানী কিন্তু ভক্তি নাই, সেই জ্ঞানৰ পৰা অহংকাৰৰহে সৃষ্টি হ'ব, আৰু অহংকাৰেই হৈছে পতনৰ মূল কাৰণ। শ্লোক নম্বৰ 64। रागद्वेषाभिमुक्तैस्तु विषयानिन्द्रियैश्चरन् आत्मवश्यर्विधेयात्मा प्रसादम् अधिगच्छति। কিন্তু সমস্ত ৰাগ তথা দ্বেষৰ পৰা মুক্ত, দ্বেষ মানে ঈৰ্ষা, ঈৰ্ষাৰ পৰা মুক্ত আৰু নিজৰ ইন্দ্ৰিয়ক সংযমিত কৰি বশ কৰাৰ কাৰণে যি সমৰ্থ ব্যক্তি, তেওঁ ভগৱানৰ পূৰ্ণ কৃপা প্ৰাপ্ত কৰিব পাৰে। চাওক, কেতিয়াবা আপোনাৰ মনটো বহুত বিচলিত হৈ যায়, হয়নে নহয়? বা কেতিয়াবা এনেকুৱা লাগিব পাৰে যে বহুত অকলশৰীয়া বা দুখী দুখী হ'ব পাৰে, কিন্তু এনেকুৱা সকলোবোৰ চিটুৱেশ্যন যিয়ে সহ্য কৰি ভগৱানৰ সেৱাত লাগি থাকে, তেওঁ ভগৱানৰ কৃপা প্ৰাপ্ত কৰে। ভক্তিত আগবাঢ়াৰ কাৰণে এটা অমূল্য গুণ হৈছে বিনম্ৰতা। বিনম্ৰতা মানে সহনশীলতা, সহ্য কৰাৰ শক্তি। গতিকে যিসকলে যিমান সহ্য কৰে সেইটো তপস্যা বুলি গণনা কৰা হয় আচলতে। যেনেদৰে বহুত গৰম লাগিছে, সহ্য কৰিও তেওঁ ভক্তিত লাগি আছে। ঠাণ্ডা লাগিছে, তথাপিও সহ্য কৰিও তেওঁ ভক্তিত লাগি আছে। হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিছে নিত্য, নিয়মবোৰ ভাঙা নাই। যেতিয়া আগৰে মানুহে কৈছিল যাতে আৰে সেইখন দেশততো -40° চলে, 30°, তাতে গ'লেতো মদ খাবই লাগিব, বডিটোতো গৰম ৰাখিবই লাগিব ন, এনেকৈ কয়। কিন্তু প্ৰভুপাদে প্ৰমাণিত কৰি দিছে গোটেই পৃথিৱীতে হৰিনাম প্ৰচাৰ কৰি যে যিকোনো দেশতে -40° হ'লেও তাতেও মদ খোৱাৰ একো প্ৰয়োজন নাই। চাহ আৰু কফিও নাখায় তাৰে ভক্তসকলে। কেন ইউ ইমাজিন? লাইক চাহ কফিও নাখায়, কাৰণ চাহত নিকটিন থাকে, কফিত কেফেইন থাকে। তাৰে ছাবষ্টিটিউট আছে, যেনেকৈ আপুনি কাঢ়া বনালে যেনেকৈ আদা দিয়ে, হয়নে নহয়, ক'লা জালুক দিয়ে, তো এইবোৰ গৰম বস্তু হয়। এই বস্তুবোৰে বডিটোক গৰম কৰি ৰাখে। তাৰ কাৰণে আমি কোনো পশুক মাৰাৰ একো দৰকাৰ নাই, হয়নে? গতিকে যি বস্তু আমি ভগৱানৰ মৰমৰ কাৰণে, ভগৱানৰ প্ৰতি প্ৰেম হোৱাৰ কাৰণে এৰি দিওঁ, যেনেকৈ দুজন মানুহৰ মাজত যেনেকৈ স্ত্ৰী আৰু পুৰুষ, তেওঁলোক পতি পত্নী হ'ল, তেওঁলোকৰ মাজত প্ৰেম হ'ল, গতিকে প্ৰেম হ'লে কি কৰে, তেওঁলোকে এইটো বেয়া পোৱা বস্তুটো এৰি দিয়ে। ঠিক তেনেদৰে আমি ভগৱানৰ লগত যেতিয়া প্ৰেম কৰিম তেনেকুৱাই হয়। আৰু আমি অট'মেটিকেলি ৰাগ মানে হৈছে এক প্ৰকাৰ বস্তুৰ প্ৰতি যি প্ৰবল আসক্তি, আৰু দ্বেষ মানে হৈছে ঈৰ্ষা। ঈৰ্ষাৰ ডেফিনিশ্যন হৈছে বেলেগৰ উন্নতি সহ্য কৰিব নোৱাৰাটো ঈৰ্ষা হয়। আৰু ঈৰ্ষাত কাৰ নষ্ট হয়, কাৰ লছ হয়? আমাৰে লোকচান হয়। গতিকে আমি কেতিয়াও ঈৰ্ষা কৰিব নালাগে। আৰু সকলোৱে নিজৰ নিজৰ ভাগ্য অনুসৰি বস্তু পায়। আমি এই জন্মত কিমান ধুনীয়া শৰীৰ পাইছোঁ, কিমান ধনী হ'ম আমি, কিমান পইচা আহিব, বা কিমান আমি ফেমাছ হ'ম, কিমান মান অপমান পাম আমি,
এই সকলোবোৰ নিৰ্ধাৰিত হৈ যায় আমাৰ পূৰ্বজন্মৰ কৰ্মৰ ফলত আৰু সেইকাৰণে আমি এই জন্মৰ কৰ্মটো ভালদৰে কৰিব লাগে এই জন্মৰ কৰ্ম যাতে আমি বেয়া নকৰোঁ যাতে অহা জন্ম আমাৰ ভাল হয় আৰু হ'ব পাৰে যে আমি এনেকুৱা ভাল ভক্তি কৰি আমি ভগৱানৰ ধামলৈ গুচি যাওঁ আৰু জন্মই নহয় এই পৃথিৱীত আমাৰ পুনৰ গতিকে আমি আসক্তিৰ পৰা আৰু ঈৰ্ষাৰ পৰা মুক্ত হোৱা উচিত আৰু যিয়ে সহ্য কৰিব পাৰে মানি লোৱা হয় যে আপোনাৰ কাৰোবাৰ উন্নতি দেখি আপুনি সহ্য কৰিব পৰা নাই তথাপিও আপুনি সহ্য কৰিবৰ কাৰণে চেষ্টা কৰিছে শিকিছে আৰু জ্ঞানৰ তলোৱাৰেৰে অজ্ঞানতাক কাটি দিছে অৰ্থাৎ নহয় ঈশোপনিষদৰ প্ৰথম শ্লোকটিত কোৱা হৈছে যাৰ যিমান কোটা আছে যি পাব লগা আছে সি পাবই তাতে মোৰ ঈৰ্ষা কৰি লাভ নাই মই এই জন্মটো ভালদৰে যদি কটাওঁ তেনেহ'লে মোৰ ভৱিষ্যত উজ্জ্বল হ'ব গতিকে মই তাতেহে ফ'কাছ কৰা উচিত মোৰ কামত ফ'কাছ কৰা উচিত যেতিয়া আমি ইমান মানে কি বুলি কয় ইমান কনভিকশ্যন ইমান দৃঢ় বিশ্বাস যেতিয়া আমি ডেভেলপ কৰিব পাৰোঁ নিজৰ ভিতৰত তেতিয়া আমাৰ ওচৰত কেতিয়াও ঈৰ্ষা নাহে আৰু মানুহ কেতিয়া ধুনীয়া হয় যেতিয়া তেওঁ ভগৱানৰ ভক্তিত নিমগ্ন হয় ভগৱানৰ ভক্তিত নিমগ্ন হোৱা আপুনি যদি ভক্ত কেতিয়াবা দেখা পাইছে তো যদি আফ্ৰিকাৰো হয় আপোনাৰ এনেকুৱা লাগিব কিমান দিব্য হয় কিমান সুন্দৰ হয় এনেকুৱা বোলে বহুত হাইট কম বা বহুত ক্ষীণমিন বা বহুত শকত একো মেটাৰ নকৰে ভক্তিয়ে সেই এই সুন্দৰতা আমাৰ ভিতৰত আনি দিয়ে যে সেই মানুহজনৰ লগত যিকোনো মানুহে কমফৰ্টেবল ফিল কৰে সেইকাৰণে আমি চেষ্টা কৰা উচিত যে আমি ভগৱান কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে সকলো কাৰ্য যাতে কৰোঁ সেইকাৰণে কৃষ্ণৰ যি আজ্ঞা সেই আমি জানিবৰ কাৰণে ভাগৱত গীতাৰ অধ্যয়ন কৰা উচিত আৰু যেতিয়া আমি ভাগৱত গীতাৰ অধ্যয়ন কৰিম তেতিয়া কি হ'ব তেতিয়া আমি জানিম যে ভগৱান শ্ৰীকৃষ্ণই আমাক কি ক'ব বিচাৰিছে কি বিচাৰিছে আমাৰ পৰা যেনেকৈ কৃষ্ণই কৈছে ঈৰ্ষা নকৰিবা তেতিয়া আমি আমাৰ জ্ঞানেৰে ক'ম যে কৃষ্ণই ভাল নাপাব মই ঈৰ্ষা কৰিলে গতিকে মই ঈৰ্ষা নকৰোঁ আৰু আমাৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণ স্বয়ং পৰমাত্মা ৰূপত থকা কাৰণে আমাৰ সকলো বস্তু ভগৱানে লক্ষ্য কৰি আছে আৰু নিশ্চিতৰূপে আমি কৃপা পাওঁ ভগৱানৰ পৰা এনেকুৱা যেতিয়া আমি ভাল অভ্যাসবোৰ গঢ়ি তোলোঁ নিজৰ ভিতৰত শ্লোক নম্বৰ 65 প্ৰসাদে সৰ্বদুঃখানাম হানিৰস্যোপজায়তে প্ৰসন্না চেতসো হ্যাশু বুদ্ধি পৰ্যাৱতিষ্ঠতে এই শ্লোকটিত কোৱা হৈছে যে এইদৰে কৃষ্ণ ভাৱনামৃতত তুষ্ট ব্যক্তিৰ কাৰণে সংসাৰৰ তিনিওটা তাপ নষ্ট হৈ যায় আৰু এনেকুৱা তুষ্ট চেতনা হ'লে তেওঁৰ বুদ্ধি অতি শীঘ্ৰে স্থিৰ হৈ যায় অৰ্থাৎ যেতিয়া আমি খং কৰোঁ ন তেতিয়া আমাৰ ভিতৰত তাপ আহে তাপ না আপুনি খং কৰিলে আপুনি নিশ্চয় ফিল কৰিব পাৰে যে হাত অলপ গৰম হৈ গৈছে বা বডিটো মানে কঁপিব আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ অনুভৱ হয় আৰু কিন্তু খং কৰাৰ পিছত আমাৰ পশ্চাত্তাপ হয় পশ্চাত্তাপ মানে আৰে কিয়নো খং কৰিলোঁ আৰু তাৰ কাৰণে আমাৰেই মন বেয়া হয় আমি যেতিয়া বেলেগৰ লগত বেয়া ব্যৱহাৰ কৰোঁ বা আমি কিবা এক্সট্ৰা কৰি দিওঁ তেতিয়া আমাৰেই আচলতে মন বেয়া হৈ যায় গতিকে আমাৰ নেচাৰৰ কাৰণেই আমি দুখ পাওঁ আচলতে আমি আমাৰ যিটো মানে অভ্যাস গঢ়ি তুলিছোঁ সেইটোৰ কাৰণে আমাৰ ওচৰত দুখ বা সুখ আহে সেইকাৰণে আমি সদায় ভগৱানৰ ভক্তিৰ অভ্যাসটো গঢ়ি তোলা উচিত তেতিয়া কি হ'ব আমি যেতিয়া 24 ঘণ্টা ভগৱানৰ চৰণতেই শৰণ লৈ থাকিম তেতিয়া আমাৰ এনেকুৱা ধৰণৰ ক্ৰোধমূলক বা এনেকুৱা অৱস্থাৰ সৃষ্টি নহয় ইয়াত ভগৱানে কৈছে যে যি ব্যক্তি যি পাইছে তাতে সন্তুষ্ট হ'লে এনেকুৱা নহয় যে এলেহুৱা হৈ যায় বোলে কৰ্তব্য বোলে পালনে নকৰিব কোনোবা বোলে ষ্টুডেণ্ট সি বোলে পঢ়া শুনা বাদেই দিব বা কোনোবাই বিয়া কৰিছে আৰু ঘৈণীয়েক আছে বাচ্চা আছে নাই আমি আজিৰ পৰা মানে এইবিলাক নকৰোঁ আৰু মই সন্তুষ্ট মই একো আৰ্জিবৰ দৰকাৰ নাই পইচাও মানে আৰ্জন নকৰোঁ এনেকুৱা নহয় তেনেকৈ নহ'ব যাৰ যিটো মানে ধৰ্ম মানে স্বধৰ্ম শৰীৰটো পালন কৰাৰ কাৰণে যিটো স্বধৰ্ম সেইটো পালন কৰিবই লাগিব তাতে একো পাপ নালাগে যেনে অৰ্জুনে ক্ষত্ৰিয় হোৱাৰ কাৰণে যুদ্ধত মানুহ মাৰিছে তাৰ কাৰণে পাপ লগা নাই এনেকুৱা এটা প্ৰজাতি আছে যিয়ে মৰি যোৱা যি মানে পশু সেই পশুৰ ছালডোখৰ মানে এনেকৈ ছালডোখৰ আনি পিনে শুকাই পিনে জোতা এইবিলাক চিলায় আৰু জোতা চিলায়
কিন্তু সেই জোতাবোৰক অহিংসক জোতা বুলি কোৱা হয় কিন্তু আজিকালি কি হৈছে পশু পালন কৰি এইকাৰণে মাৰে যাতে আমি সেই চামৰা পাওঁ তাৰমানে কিন্তু মন্দিৰত চামৰাৰ প্ৰৱেশ নহয় আৰু ভক্তসকলে সেইকাৰণে চামৰা নিপিন্ধে কাৰণ চামৰাৰ যি বস্তু সেই পশুৰ হত্যাৰ পৰাহে হৈছে আজিকালি গতিকে এইটো পাপ হয় কিন্তু যিসকলে হত্যা নকৰে আৰু এনেকুৱা মৰা পশুবোৰক নিজে নিজে বুঢ়া হৈ মৰি যায় তেওঁলোকৰ কিন্তু পাপ নালাগে কাৰণ তেওঁলোকৰ এইটো হৈছে স্বধৰ্ম গতিকে আমাৰ যিটো আমি স্বধৰ্ম আমি পালন কৰোঁ যেনেদৰে যিবিলাক বিজনেছমেন হয় তেওঁলোকে তেওঁৰ যিটো প্ৰফিট সেইটো লুকাব লগা হয় যেনেদৰে আপুনি এখন শাৰী কিনিব গৈছে 2000 টকা বুলি কৈছে তেতিয়া আপুনি কৈছে নালাগে মোকতো 1000 টকাতে দি দিয়ক এইখন 1000তকৈ বেছি নিদিওঁ তে ক'ব আৰে 1500 টকাততো আমিয়েই কিনিছোঁ এনেকৈ ক'ব কিন্তু আচলতে 1500 টকা যদি আপোনাক দিছে 1500 টকাত তেওঁ কিনা নাই তথাপিও এনেকৈ ক'ব লগা হয় এনেকুৱা দেখা যায় যে মিছা কথা কৈছে কিন্তু সেই মিছা কথা কোৱাটো তেওঁৰ স্বধৰ্ম নহ'লে তেওঁ কি বিজনেছ কৰিব নোৱাৰিব গতিকে তাত পাপ নালাগে এনেকুৱা ধৰণৰ আৰু কোনোবাই যদি লুটিছে বোলে একদম মাৰ্জিনতকৈ বহুত বেছি তেতিয়া বেলেগ কথা আদাৰৱাইজ বিজনেছ কৰাৰ কাৰণে বা ক্ষত্ৰিয় যেতিয়া সৈন্যই নিজৰ দেশ ৰক্ষাৰ কাৰণে যুদ্ধ কৰে তাত একো পাপ নালাগে শাস্ত্ৰসন্মত অনুসৰি ঠিক তেনেদৰে যি ব্যক্তিয়ে যি পৰিস্থিতিত আছে তাতে সন্তুষ্ট হৈ থাকে আৰু নিজৰ কৰ্তব্য পালন কৰি থাকে তেওঁলোকৰ বুদ্ধি স্থিৰ হৈ যায় ভগৱানৰ দ্বাৰা কাৰণ সন্তুষ্ট মনেৰেহে আমি ভক্তি কৰিব পাৰোঁ যদি কোনোবা ডিষ্টাৰ্বড হয় বিচলিত হয় তেওঁ ভক্তি কৰিব নোৱাৰে শ্লোক নম্বৰ 66 নাস্তি বুদ্ধিৰযুক্তস্য ন চায়ুক্তস্য ভাৱনা ন চাভাৱয়তঃ শান্তিঃ অশান্তস্য কুতঃ সুখম যি কৃষ্ণ ভাৱনামৃতত পৰমেশ্বৰৰ লগত সম্বন্ধিত নহয় তেওঁৰ বুদ্ধি কেতিয়াও দিব্য হ'ব নোৱাৰে আৰু মনো কেতিয়াও স্থিৰ হ'ব নোৱাৰে আৰু মন স্থিৰ নহ'লে শান্তিৰো একো সম্ভাৱনা নাথাকে আৰু শান্তি যেতিয়া মনত নাই তেনেহ'লে সুখ কেনেকৈ পাব সুখ আৰু শান্তিৰ কেনেকুৱা মানে সম্বন্ধ যেনেদৰে আপোনাৰ বোলে গৰম পৰিছে আপোনাৰ ঘৰটো একদম নিট ক্লিন এণ্ড মানে বহুত ধুনীয়া আৰু যেনেদৰে আপোনাৰ ঘৰত এচিও আছে আৰু চব সুবিধা আছে আপোনাৰ ঘৰত গৰমত যি বস্তু দৰকাৰ ফ্ৰিজ আছে চব আছে গতিকে এইটো এটা প্ৰকাৰৰ সুখ বা আপুনি চোফাত বহিছে এখন আৰামদায়ক চোফা হয় এইটো এক প্ৰকাৰৰ সুখ কিন্তু সেই সুখটো আপুনি ভোগ কৰিব নোৱাৰে যদি আপোনাৰ মন অশান্ত হৈ আছে যেনেদৰে এটা এক্সাম্পল কাৰোবাৰ বোলে বিজনেছমেনৰ ফেক্টৰী বোলে জ্বলি গৈছে আৰু পত্নীয়ে তেওঁ সিদিনাখন 56 প্ৰকাৰৰ তেওঁৰ পচন্দৰ বস্তু বনাই পিনে ডাইনিং টেবুলত থৈছে তেওঁ হয়তো খাব বস্তুটো কিন্তু তেওঁৰ সেই সোৱাদটো নাপাব কাৰণ তেওঁৰ মনত অশান্তি আছে যে মোৰ ফেক্টৰী জ্বলি গৈছে মোৰ বিজনেছ ঠপ হৈ গৈছে নষ্ট হৈ গৈছে এনেকৈ গতিকে যেতিয়া মনত অশান্তি থাকিব যিমান আশে পাশে সুখ থাকিলেও আমি সেইটো ভোগ কৰিব নোৱাৰোঁ বা এইটো অনুভৱ কৰিব নোৱাৰোঁ নহ'লে কোনেও মাৰ্চিডিজত বহি পিনে একদম আৰামদায়ক বোলে অট্টালিকাত আছে আৰামদায়ক গাড়ীত ঘূৰিছে কেতিয়াও নাকান্দে বা ডিপ্ৰেশ্যনত নুভোগে সেইটো এইকাৰণেই হয় কাৰণ তেওঁলোকে মনটো হৈছে অশান্ত সুখ যিমান হ'লেও সুখ মানে বাহিৰত যিমান ফেচিলিটি হ'লেও মনটো যেতিয়া অশান্ত তেতিয়া কোনেও সুখটো ভোগ কৰিব নোৱাৰে এই ভগৱানে কৈছে যে যদি আমি ভগৱানৰ চৰণত মনটো স্থিৰ নকৰোঁ তেনেহ'লে আমাৰ মন কেতিয়াও স্থিৰ হ'ব নোৱাৰে মনটো বহুত চঞ্চল আৰু বলৱৎ দৃঢ় বহুত বলৱান মনটো আৰু দৃঢ় জেদি হয় জেদি আপুনি যি ক'ব তাৰ এগেইনষ্টে যাব সেই মনটোক যদি আমি কণ্ট্ৰল কৰিব খোজোঁ আমি মনটো ইমান বলৱান আমি কণ্ট্ৰল কৰিব নোৱাৰিম কিন্তু আমি যদি কৃষ্ণৰ চৰণত মনটো দিওঁ কৃষ্ণ সকলোতকৈ বলৱান গতিকে কৃষ্ণই কণ্ট্ৰল কৰিব পাৰে আৰু কৃষ্ণৰ চৰণত নোযোৱাকৈ মন স্থিৰ কৰাটো এইটো টেম্পৰাৰী প্ৰচেছ হয় কোনোবাই যদি এনেকুৱা কৰিছে যে আমি অলপ যোগাসন কৰোঁ প্ৰাণায়াম কৰোঁ মেডিটেশ্যন কৰোঁ মনটো অলপ শান্ত হৈ থাকে এনেকুৱা অলপ শান্ত হৈ থাকিব টেম্পৰাৰী কিন্তু পাৰ্মানেণ্টলি যদি আমি মনটোক কিবা এটা চিকিৎসা কৰিব খোজোঁ তেতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ লগত মনটোক সম্বন্ধিত কৰিব লাগিব আৰু যেন কেন প্ৰকাৰে মনঃ কৃষ্ণ নিবিৰ্ষে যিকোনো প্ৰকাৰে মনটো কৃষ্ণত ব্যস্ত ৰাখিব লাগিব তেতিয়া আমাৰ মনটো স্থিৰ হ'ব আৰু মন স্থিৰ হ'লে মনত শান্তি থাকিব আৰু শান্তি থাকিলে
আমি সুখবোৰো ভোগ কৰিব পাৰিম। সেইকাৰণে যিবিলাক মানুহ শান্তিত থাকে তো জুপুৰিতো বহুত শান্তিত থাকে। এনেকুৱা কিমান দুখীয়া হ'লেও বহুত মানুহৰ মনত যদি শান্তি আছে তেতিয়াতো তাতেও সুখত থাকে। কিন্তু যদি অট্টালিকাটো থাকে আৰু মনত শান্তি নাই, কাৰণ আমাৰ মনত যিমান তীব্ৰভাৱে বিচাৰ আহে সিমানে মনটো অশান্ত হয়। সেইকাৰণে মনটো আমি কৃষ্ণৰ সেৱাত লগাই ৰখাৰ কাৰণে প্ৰেক্টিচ কৰি থাকিব লাগিব। আৰু মনৰ চঞ্চলতাৰ একমাত্ৰ কাৰণ শিল প্ৰভুপাদে কৈছে ইয়াতে, সেইটো হৈছে আমাৰ যিটো লক্ষ্য, পৰম লক্ষ্য তাৰ অভাৱ। আমি আমাৰ লক্ষ্যবোৰ নিৰ্ধাৰিত কৰোঁ আমাৰ শৰীৰটো অনুসৰি, যে মই ইমান ধনী হ'ম, মই এনেকুৱা এটা পজিশ্যন প্ৰাপ্ত কৰিম। সেইটো শৰীৰটো, আৰু শৰীৰটোতো আমাৰ এটা সময়ত নষ্ট হৈ যায়। 100 বছৰতকৈ বেছি বাচি থাকিব নোৱাৰে মানুহবোৰে। 100 বছৰটো বহুত বেছি, আজিকালিতো বহুত কম বয়সতো মৃত্যু হৈ যায়। গতিকে আমাৰ লক্ষ্য হোৱা উচিত আধ্যাত্মিক, যে মই কেনেকৈ কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰিব পাৰিম। গতিকে কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰা যদি আপোনাৰ অন্তিম লক্ষ্য থাকে, আৰু মাজতে, কাৰণ আমি যেতিয়া এই ভৌতিক সংসাৰত আহিছোঁ, আপ ডাউন চলি থাকিব। কেতিয়াবা আপোনাৰ হাতত বহুত ধন আহিব, কেতিয়াবা বহুত বেয়া অৱস্থা হ'ব, মানে কেতিয়াবা বেমাৰত পৰিব, কেতিয়াবা বহুত হেল্ডি ফিল কৰিব, এনেকুৱা হৈ থাকে। তেতিয়া কি হ'ব, কৃষ্ণ প্ৰেম যেতিয়া আমাৰ লক্ষ্য থাকিব, তেতিয়া আমি কোনোদিনে এই অশান্তিত নুভোগোঁ। কাৰণ যেতিয়া মানুহে গম পায় যে কৃষ্ণই হৈছে একমাত্ৰ ভোক্তা, সকলোৰে স্বামী আৰু সকলোৰে মিত্ৰ, তেতিয়া তেওঁৰ মন স্থিৰ হৈ যায় আৰু শান্তি অনুভৱ কৰে। কেতিয়াও তেওঁ অকলশৰীয়া অনুভৱ নকৰে, সদায় এইটো অনুভৱ কৰে যে ভগৱান সদায় মোৰ লগত আছে। কিন্তু যিসকলে কৃষ্ণৰ লগত নিজৰ সম্বন্ধটো বুজি নাপায়, তেওঁলোক সদায় দুখী আৰু অশান্ত থাকে। আৰু কিমান তেওঁ মানে এনেকুৱা শ্ব' অফ নকৰিলেও যে আমি বহুত সুখত আছোঁ, সুখত থাকিব, আচলতে নোৱাৰে। গতিকে কৃষ্ণ ভাৱনামৃতেই আচলতে শান্তিময় অৱস্থা, আৰু এয়াই হৈছে শান্তি লাভ কৰাৰ ফৰ্মুলা। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।